কি হ'ল এইদৰে বাহিৰতে ৰৈ আছ যে? ভিতৰলৈ আহ। দাদা সৰি, মোক মাফ কৰি দে। মোৰ লগত যে এনেকুৱা হ'ব মই ভবাই নাছিলোঁ। ভণ্টি, তোৰ ওপৰত যে মোৰ ইমান বিশ্বাস আছিল নহয়। তয়ে বাৰু এনেকুৱা কৰিব লাগেনে আমাৰ লগত? পৃথিৱীত ইমানবোৰ ল'ৰা আছে, তই বাৰু বেলেগ কাকৈ বিচাৰি নাপালিনে? আৰু এই ল'ৰাটোৰ প্ৰেমতে তই পৰিব লাগেনে? দাদা মই সঁচাকৈ জনা নাছিলোঁ। সি মোক মিছা মাতিছিল। তাৰ নামটো প্ৰণৱ বুলি কৈছিল। আৰু সি মোক কোনোদিন তহঁতৰ বিষয়ে কোৱা নাছিল আৰু বৰ বিষয়ে কোৱা নাছিল। সেইটো কাৰণে মই সি যি কয় তাকে সঁচা বুলি ভাবিছিলোঁ। হ'ব, তই মনে মনে থাক। তই আৰু একো নকবি। কোনোবা এটা ল'ৰাক ভাল পাইছ, তাৰ বিষয়ে একো জানি বুজি নোলোৱাকৈ ডাইৰেক্ট তাৰ প্ৰেমতে পৰিছ। সি যদি আজি তোৰ লগত কিবা এটা কৰি দিয়া হ'লে তেতিয়া কি হ'লহেঁতেন? দাদা প্ৰেম কিবা জানি বুজি নহয় নহয়। মইতো তাক সঁচা অন্তৰেৰে ভাল পাইছিলোঁ। সি যে মোৰ লগত এনেকুৱা ঠগ বাঞ্চা কৰিব মইতো জনা নাছিলোঁ। তোৰ বয়সনো হৈছেনো কিমান প্ৰেমত পৰিবলৈ হে? আৰু ভাল ল'ৰা বিচাৰি নাপালি, এইটো চোৰ ডকাইতটোহে পালিগৈ। এইটো একদম কাৰোবাৰ জীৱন শেষ কৰি দিব এই ল'ৰাটোৱে, প্ৰণয় বোলাটোৱে। তোৰ বৌৰ লগত কি কৰিল তই শুনিছ নাই? গম পাৱ নে নাপাৱ? তোৰ বৌয়ে চাগে কৈছে কথাবোৰ। অঁ দাদা, বৌয়ে মোক সকলোবোৰ কৈছিল। কিন্তু মইতো জনা নাছিলোঁ যে প্ৰণৱে প্ৰণয় হয় বুলি। মোৰ লগত বহুত ডাঙৰ ধোকা হ'লেও দাদা মোক মাফ কৰি দে তহঁতি। মই বাৰু তোক মাফ কৰি দিম নিজৰ ভণ্টি বুলি, কিন্তু তই যে আকৌ সেইটো ল'ৰাক লগ নকৰিবি কি ঠিক? দাদা মই সঁচাকৈ কৈছোঁ, মই তাক আৰু কোনোদিন লগ নকৰোঁ। সি যেতিয়া নেকি মোক প্ৰথমতে মোৰ বিশ্বাস ভাঙিলে, পিছলৈ যে সি মোৰ লগত এনেকুৱা বিশ্বাসঘাতকতা নকৰিব কি ঠিক। সেইটোৱে তোক মই বুজাব চেষ্টা কৰি আছোঁ। যিটো ল'ৰা এজনী ছোৱালীৰ জীৱন শেষ কৰি দিব পাৰে, সেই ল'ৰাটোৱে বাৰু তোৰ লগত যে কি নকৰিব তই নিজে ভাবচোন। সি আৰু ছোৱালীৰ জীৱন শেষ কৰিছে। তোৰ বৌৰৰ বাহিৰেও আৰু এজনী ছোৱালী সেই তাৰ লাইফত আছিলে, সেই প্ৰিয়ংকা নে কি আছিলে নামটো। তাইৰ লগত সেই কথা পাতিয়ে মই বৌৰৰ বিয়াখন ভাঙিছিলোঁ। আৰু সেই ছোৱালীজনী সি কি কৰিলে? তইতো সেইবিলাক গম পালে তই ঘিণে কৰিবি। কি তাৰ লাইফত মানে বৰ বাহিৰেও আৰু বেলেগ ছোৱালীও আছিলে? সিটো মোক কোনোদিন কোৱা নাছিলে যে তাৰ লাইফত আৰু বেলেগ ছোৱালী আছিল বুলি। সি সদায় কৈছিল মই তোমাকে ভাল পাওঁ অংকিতা বুলি। সেই ঠগ প্ৰবঞ্চকটোৱেতো তোক সেনেকৈ ক'ব ন ফুচলাবলৈ। তয়ো আৰু ফুচল খাই গ'লি। সেই তোৰো মাথাত একো নাই যে, সেই তই একো জানি বুজি নোলোৱাকৈ সেইটোৰ প্ৰেমত পৰিবলৈ আহিছ। হ'ব দাদা, তই আৰু খং নকৰিবি আৰু। মোৰ মনটো এনেই ভাল লাগি থকা নাই। তই এইদৰে খং কৰি থাকিলে মোৰ ভাল লাগে জানো? আজি মই নিজৰ চকুতে নিজে তল পৰি গৈছোঁ। তই কামেই কৰিছ তেনেকুৱা, সেইটো কাৰণে তই আজি নিজৰ চকু নিজে তল পৰিব লগা হৈছে। কিন্তু নেক্সট টাইম যাতে তই সেইটো ল'ৰাক লগ নকৰ, মই সেইটোৱে তোৰ পৰা বিচাৰোঁ। হ'ব দাদা, তই যি কবি মই তাকে শুনিম। মই তাক আজিৰ পৰা কেতিয়াও লগ নকৰোঁ আৰু। কিন্তু প্লিজ তই মা দেউতাক এই কথাবোৰ নকবি, নহ'লে মা দেউতাই মোৰ ওপৰত বহুত খং কৰিব। নাই, মই মাৰ আগত এই কথাবোৰ ক'ব লাগিব। কাৰণ কেলৈ, মই ঘৰত নাথাকোৱে। মায়ে তোৰ ওপৰত চকু দি থাকিব। নহ'লে আকৌ সেইটোৱে তোক লগ কৰি আহি পিনে ফুচলাব চাব পাৰে। সীমান্ত, তুমি ইমান সোনকালে সেই বজাৰৰ পৰা আহিলানে? আৰু চাইলি ক'ত? পিছে আৰু এই ভণ্টিক ক'ত লগ পালা? কি হ'ল দুয়োটাই ইমান মন মাৰি আছা যে? কিবা হ'ল নেকি আকৌ দুয়োটাৰ মাজত কাজিয়া? আৰু মাজনী তোৰ কি হৈছে? ইমান মন মাৰি আছা যে? উঠনি দেখোন সেই ফূৰ্তিৰে লগৰ ছোৱালীৰ ওচৰলৈ যাওঁ বুলি ওলাই গৈছিলি, এতিয়া আকৌ ককাইৰক ক'ত লগ পালি? সুধা মা, তাইক প্ৰশ্ন কৰা। তাই ক'ত গৈছিলে? তাই বাহিৰত গৈ যিবোৰহে কৰ্মকাণ্ড কৰি থৈ আহিছে নহয়। সীমান্ত, এইবিলাক তুমি কি কৈছা? তাইতো সেই লগৰ ছোৱালী ঘৰলৈ যাওঁ বুলিহে কৈছিল মোৰ আগত। মই সেইটো কাৰণে পঠিয়াইছিলোঁ। বাহিৰত আকৌ তাই কি কৰিলে? নিশ্চয় চাগে দুয়োটাৰ মাজত কাজিয়া হ'ল হয়নে? সেই তাই চাগে কিবা কাপোৰ বিচাৰিলে, তুমি কিনি নিদিলা, সেইটো কাৰণে চাগে এনেকুৱা কথা কৈ আছা। তেনেকুৱাই যদি সাধাৰণ কথা হোৱা হ'লে কথাই নাছিল মা, তেতিয়া মই হয়তো ইমান খং নকৰিলোহেঁতেন। তাইকে সোধকচোন, তাই আজি কি ভুল কৰিলে। মাজনী তই কচোন কথাবোৰ খুলি ভালকৈ। কি হৈছে মানে? মই একো ধৰিব পৰা নাই। আৰু ককাইৰে যে তোৰ ওপৰত ইমান খং কৰি আছে, কি হ'ল? ভণ্টি এতিয়া মাৰ প্ৰশ্ন উত্তৰ দে। মাক ঠগি পিনে সেই গৈছিলি নহয়, এতিয়া কথাবোৰ কোৱা আকৌ মাৰ আগত। মা, মোৰ মানে বহুত ডাঙৰ ভুল হৈ গ'ল। মই তোমাক বাৰু কিদৰে কথাবোৰ কওঁ? তহঁত দুটাইনো কিনো আবোল তাবোল বকিছ হয়? এই তাই দেখোন সেই লগৰ ছোৱালী ঘৰলৈ যাওঁ বুলি কৈ গৈছিল, আৰু তুমিও দেখোন সেই বজাৰ কৰিবলৈহে গৈছিলা। এতিয়া আকৌ কি হ'ল? কোনো এটা কথাবোৰো ভালকৈ নোকোৱা মানে। আৰু কি ভুল কৰিলিনো ইমান ডাঙৰ? এতিয়া যে সেই কান্দিব লগা হৈছে। আমাৰ ছোৱালী ডাঙৰ হ'ল, সেই প্ৰেমত পৰিছে। তাইক বিয়া দি দিব লাগে সোনকালে। সীমান্ত, এয়া তুমি কি কৈছা? এয়া তোমাৰ ভনী হয়, আৰু তুমি এইদৰে তাইৰ বিষয়ে কথাবোৰ কৈছা যে? মা, কিয় নক'ম মই, কোৱাচোন। তাইৰ কামেই তেনেকুৱা কৰিছে, সেইটো কাৰণে তাইৰ বিয়াৰ কথা কৈছোঁ। কথাবোৰ ভালকৈ কোৱাচোন, কি হৈছে কি নাই হোৱা? মই একো ধৰিব পৰা নাই। তাই সেই প্ৰেমত পৰিছে। কাৰ প্ৰেমত তাইকে সোধাচোন। কি মাজনী, এইবোৰ দাদাই কি কৈছে? আৰু তই কাৰ প্ৰেমত পৰিছ? তইতো মোক কোনোদিন কোৱা নাছিল তই যে কোনো ল'ৰাক ভাল পাওঁ বুলি। মইতো সুধোতে তই সদায় মই কাকো ভাল নাপাওঁ বুলিয়ে কওঁ। মা, মোৰ বহুত ডাঙৰ ভুল হৈ গ'লো। মোক মাফ কৰি দিয়া তোমালোকে। কোন ল'ৰানো সেইটো যাৰ প্ৰেমত তাই পৰিছে? সীমান্ত, তুমি কোৱাচোন নামটো সেই ল'ৰাটোৰ। ময়ো শুনিব বিচাৰোঁ ক'ৰ ল'ৰা, কি কথা। মা, তাৰ নাম শুনিলে তোমাৰ মানে মূৰটো ঘূৰাই আহিব। আৰু সেই ঠগ প্ৰবঞ্চকটোৰ নাম হৈছে প্ৰণয়। কি প্ৰণয়? সেই ঠগ প্ৰবঞ্চকটোৰ লগত তাই কেনেদৰে চিনাকি হ'ল? মই সেইবোৰ নাজানো মা, তাইকে সোধা। আৰু মই সেই তাহাঁতৰ দুটাক বজাৰত দেখিলোঁ বুলিহে, নহ'লে কি যে হ'লহেঁতেন ঠিক নাই। কিমান দিনৰ পৰা এইদৰে যে সেইটোৰ লগত ঘূৰি ফুৰিছে নহয় তাই।
এই তাতে দুচৰমান লগাই নিদিলি কেলে হে এনেকুৱা কামবোৰ কৰিবলৈ যে গৈছে তাই সেই মোক লগৰ ছোৱালী ঘৰলৈ যাওঁ বুলি কৈ কিয় ঠগিব লাগে সেইটো কাৰণে মই এইকেইদিন মন কৰিছোঁ নহয় তাই সেই বাৰম্বাৰ লগৰ ছোৱালী ঘৰলৈ যাওঁ বুলি কৈ ওলাই যায় তাই মানে সেইটোক লগ কৰিবলৈ ওলাই যায় তাক লগ কৰিবলৈতো ওলাই যাব পাৰে নহ'লে ক'লে যাব আৰু আজিতো নেদেখা হ'লেতো তাই কোনোদিন গমেই নাপালোহেঁতেন আজি ভাগ্য ভাল সেই আমি চব্জি বজাৰতো নহয় সেই ফল মূলৰ বজাৰত সেই ফল মূল বজাৰ কৰি থাকোঁতে সিহঁতো তাক দেখিলোঁ বুলিহে ঐ তই এতিয়া মনে মনে কেলে আছ মাজনী কথাবোৰ ক কি হৈছে কি নাই হোৱা মোক এমূৰৰ পৰা কৈ যা মা মোৰ গাত একো ভুল নাই মোক সি মিছা কথা কৈছিল তাৰ নামটো প্ৰণৱ বুলি কৈছিল আৰু মই তাৰ প্ৰেমত পৰোঁ বুলি পৰা নাছিলোঁ তাৰ কথাবোৰ মোৰ ভাল লাগিলে কিবা এটা লাহে লাহে মই তাৰ প্ৰেমত পৰিলোঁ আৰু সি মোক কোনোদিন তাৰ পাষ্ট লাইফৰ বিষয়ে কথা কোৱা নাছিল বৰ প্ৰেমত পৰিব পৰা হলি তই কিমান ডাঙৰ হৈছ তইনো কিমান বয়স হৈছে তোৰ হা তোক দেউতাৰক এইবোৰ কথা ক'ব লাগিব বেছি মানে বাহিৰত সেই পঢ়াই শুনাই এইবিলাকে শিকালোঁ আৰু পৃথিৱীত ইমানবোৰ ল'ৰা আছে বেলেগ ল'ৰা কোনো নেপালি সেই ঠগ প্ৰবঞ্চকটোহে পালিগৈ মা মই দেখোন তোমাক কৈছোঁৱেই মই জনা নাছিলোঁ সি যে প্ৰণয় হয় বুলি মই দাদাহঁতে কওঁতেহে গম পাইছোঁ সি যে প্ৰণয় হয় বুলি সিটো মোক মিছা মাতিছিল প্ৰণৱ হয় বুলিহে কৈছিল তাৰ নামটো যিয়ে হওক তোৰ গাতো সম্পূৰ্ণ ভুল আছে কোনোবা এটা ল'ৰা সেই প্ৰেমত পৰাৰ আগত ভালকৈ তাৰ বিষয়ে জানি ল'ব লাগে বুলি গম নাপাওঁ নেকি কথাটো আজিকালি কিমান কি ঘটনা এই পৃথিৱীখনত ঘটি আছে আজি যদি সিটো কিবা এটা কৰি দিয়া হ'লে তোৰ ককাইহঁতে গমেই নাপালেহেঁতেন বা মই গমেই নাপালোহেঁতেন তেতিয়া কি হ'ল হ'লে মা মোক ক্ষমা কৰি দিয়া মই আৰু কিমানবাৰ ক্ষমা খুজিম তোমালোকৰ আগত মোক ক্ষমা কৰি দিয়া আৰু মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মা তাইক বুজাই দিয়া ভালকৈ থাকিবলৈ কোৱা এইবাৰৰ পৰা কিন্তু এনেকুৱা কিবা হ'ব লাগিলে মই হ'লে সোধাই নেৰিম তুমি নালাগে সীমান্ত ময়ে তাইক সোধাই নেৰিম তাই মোকে ইমান ঠগিব পাৰিছে নহয় পিছত যে আৰু নঠগিব কি ঠিক মই এতিয়া তাইৰ ওপৰত সম্পূৰ্ণ দৃষ্টি ৰাখিম আৰু মাজনী তোক কৈছোঁ আজিৰ পৰা যাতে এনেকুৱা ভুল আৰু দ্বিতীয়বাৰ কেতিয়াও নহয় হ'ব মা আজিৰ পৰা আৰু মই এনেকুৱা ভুল কেতিয়াও নকৰোঁ মই তোমালোকৰ শপত খাই কৈছোঁ আৰু এটা কথা মই যদি এনেকুৱা ভুল কৰোঁ মোক সোধাই নেৰিবা তোমালোকে মোক এতিয়া ক্ষমা কৰি দিয়া তোমালোকে হ'ব এতিয়া ভিতৰলৈ যা আৰু এইবিলাক কন্দা কটা কৰি নাথাক মা তুমি কিন্তু তাৰ ওপৰত সম্পূৰ্ণ দৃষ্টি ৰাখিবা দেই সেইটো আকৌ আহিব পাৰে তাইক ফুচলাবলৈ ঠিক আছে তুমি চিন্তা নকৰিবা মই এতিয়া তাইৰ ওপৰত সম্পূৰ্ণ দৃষ্টি ৰাখিম তাই মোৰ চকুত ধূলি মাৰি যাওকচোন ঠেং ভাঙি দিম মই মাজনী তোৰ কি হৈছে কচোন বজাৰৰ পৰা অহাৰ পৰা মন মাৰি আছ যে কিবা হ'ল নেকি আকৌ সীমান্তৰ লগত কাজিয়া চাজিয়া নাই মা সীমান্তৰ লগত মোৰ একো কাজিয়া হোৱা নাই এনেই কথা এটা ভাবি আছিলোঁ মাজনী তই অকলে অকলে কথাবোৰ চিন্তা কৰি নাথাকচোন তই মোৰ আগত কথাবোৰ খুলি ক'ব পাৰা নহয় কি হৈছে ক মা আজি বজাৰত বৰ ডাঙৰ ঘটনা এটা হ'ল নহয় মানে সেই সীমান্তৰ ভনীয়েক যে সীমান্তৰ ভনীয়েকৰ আকৌ কি হ'ল আৰু বজাৰত তাইক তহঁতি কেনেকৈ লগ পালি মানে মা সেই প্ৰণয় যে এবাৰ সেই মোক যে ধমকি দিছিলে মই তোমাৰ লাইফটো শেষ কৰি দিম বুলি এতিয়াতো সি তেনেকুৱাই কৰিব ওলাইছিলে জানানে আজি ভাল গম পালোঁ বুলিহে মাজনী তই এইবিলাক কি কৈছ মই হ'লে ধৰিবই পৰা নাই এবাৰ সেই সীমান্তৰ ভনীয়েকৰ কথা কৈছ এবাৰ প্ৰণয়ৰ কথা কৈছ মানে প্ৰণয় আকৌ কি কৰিলে মা প্ৰণয়ে যে বহুত ডাঙৰ খেল খেলিছিলে মানে সীমান্তৰ ভনীয়েকৰ লগত সীমান্তৰ ভনীয়েকক প্ৰেমৰ জালত ফচাইছিলে প্ৰণয় কি ইয়াৰ ইমান সাহস সেই সীমান্তৰ ভনীয়েকক সি বাৰু কেনেকৈ চিনি পালে সেইটোতো ময়ো গম নাপাওঁ সি যে সীমান্তৰ ভনীয়েকক কেনেকৈ চিনি পালে কেনেকৈ কণ্টেক্ট কৰিলে আৰু কেনেকৈ তাইক সেই প্ৰেমৰ জালত ফচালে সীমান্তৰ ভনীয়েকজনীতো আনকালে কোনো বয়ফ্ৰেণ্ডে নাছিল সেই প্ৰণয়ে নিশ্চয় তাইক ফুচলালে হ'ব পাৰে সেইটো বৰ ধুৰন্ধৰ নহয় এই সীমান্তৰ ভনীয়েকজনী আকৌ বহুত ঠাণ্ডা তাই তেনেকুৱা বেয়া ছোৱালী নহয় বেলেগৰ গতে সেইটো কাৰণে প্ৰণয় ইমান সাহস পালে তাইৰ লগত তেনেকুৱা কৰিবলৈ আৰু প্ৰণয়তো তাইক তাৰ নিজৰ নামটো কোৱা নাছিল নহয় প্ৰণৱ বুলি কৈহে ঠগি আছিল এতিয়াহে গম পালোঁ তহঁতক একো কৰিব নোৱাৰিলে যে এতিয়া সেইটো কাৰণে সেই সীমান্তৰ ভনীয়েকক সি মানে আঘাতপ্ৰাপ্ত কৰিব বিচাৰিছিল কিন্তু ভাগ্য ভাল ভগৱানে আকৌ তহঁতক দেখুৱাই দিলে নহয় আজি সেইটোৰ পৰা সেই সীমান্তৰ ভনীয়েকজনী বাচি আহিলে তোমাৰ ভণ্টিলেহে বেয়া লাগিছিল তাইতো সঁচাকৈ ভাল পাইছিল তাই জনাই নাছিল সেই ধুৰন্ধৰটো যে কেনেকুৱা সেইটোতো তাইক মিছাহে মাতি আছিল এতিয়া তাই চাগে কিমান দুখ পাইছে নহয় ককাইকৰটো তাইৰ ওপৰত বহুত খং উঠি আছে কি হ'ব নহয় এতিয়া সীমান্তে ফোন কৰিছিলে নেকি তোৰলৈ আকৌ সেই ঘৰলৈ যোৱাৰ পিছত নাই মা সি মোলৈ ফোন কৰা নাই আৰু ময়ো কৰা নাই ঘৰত বা কি হৈছে তই সীমান্তলৈ ফোন এটা কৰিবি আৰু তাইক খং গালি গালাজ কৰিবলৈ নকৰিবি তাইৰ গাততো একো ভুল নাই নহয় সেই ধুৰন্ধৰটোহে তাইক সেই জালত ফচাইছিলে সেইটো কাৰণে তাই প্ৰেমত পৰিবলৈ বাধ্য হ'ল আৰু তাইৰ বয়সনো কিমাননো হৈছে নিজে একো জনা বজা হোৱাই নাই সেইটো কাৰণে সেইটো ঠগিবলৈ বিচাৰিছিল মা তুমি ঠিকেই কৈছা মই সীমান্তলৈ ফোন কৰি তাক বুজাব লাগিব ভণ্টিৰ ওপৰত বেছি খং নকৰিবলৈ নহ'লে তাই যি হ'লেও কৰি দিব পাৰে নহয় খঙতে ঠিক আছে হ'ব দে তই এতিয়া ভিতৰলৈ যা আৰু সীমান্তলৈ ফোন এটা কৰি তাক বুজাগৈ হ'ব মা মই তেনেহ'লে তাক ফোন এটা কৰি লওঁগৈ হে ভগৱান তুমিও কিনো খেল খেলি আছা নহয় এই প্ৰণয় বোলাটোৱে সেই আমাৰ পিছা নেৰাই হ'ল মোৰ ছোৱালীজনী যাতে বিপদত নপৰিলে হ'ল আৰু